প্ৰথমে আমাৰ সকলোৰে হিয়াৰা মঠু আমাৰ শ্ৰদ্ধাৰ জুবিন দাক সেৱা জনাইছোঁ। লগতে উপস্থিত সমূহ ৰাইজক সেৱা জনালোঁ। আজি বগাইত ইমান সুন্দৰকৈ জুবিন দাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। যি সুন্দৰভাৱে আপোনালোকে আয়োজন কৰিছে তাৰ বাবে সমূহ ৰাইজক লগতে উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অকণমানিসকলে ইমান সুন্দৰকৈ জুবিন দাৰ গীতটি গালে আৰম্ভণিতে, প্ৰত্যেকগৰাকীলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা। আমাৰ লগত আমাৰ সকলোৰে মৰমৰ গৰিমা বৌ আছে, গতিকে গৰিমা বৌক মঞ্চৰ সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে গীতৰ লগতে জুবিন দাৰ সুন্দৰ কবিতা পাঠ কৰি যাব আৰু কবি জুবিন গাৰ্গৰ লগত আমাক সকলোকে পৰিচিত কৰি দিব। এইখিনিতে আপোনালোকৰ স্থানীয় মাননীয় বিধায়ক ৰাজু মেজ ডাঙৰীয়ালৈ বহুত বহুত অভিনন্দন। তেখেত নতুনকৈ জয়ী হৈছে আৰু বহুত বহুত ধন্যবাদো জনাইছোঁ। এই লাইটটো অফ কৰি দিব পৰা যাব নেকি? এই দুটা অঁ। নমস্কাৰ সকলোলৈকে। বগাইলৈ আগতে কেইবাবাৰো আহিছোঁ, সম্পূৰ্ণ হৈ আহিছিলোঁ জুবিনৰ লগত। আজি শূন্যতাৰে আৱৰি থকা মই আপোনালোকৰ মাজলৈ আহিছোঁ, কিন্তু তথাপিতো আপোনালোকে যিমানখিনি মৰম আদৰ দিছে, যেনেদৰে জুবিনক আপোনালোকে নিজৰ প্ৰাণত স্থাপন কৰি ৰাখিছে, সেইখিনি দেখি অকণমান হ'লেও ক'ৰবাত পূৰ্ণতা লাভ কৰিছোঁ যেন, আৰু ক'ৰবাত যেন প্ৰাপ্তি, সেয়াই মোৰ। কাৰণ জুবিনক জীয়াই ৰাখিবলৈ আপোনালোকে যি চেষ্টা কৰিছে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ আদৰ্শক, তেওঁৰ সৃষ্টিৰাজিক কঢ়িয়াই নিবলৈ সেইখিনিও যদি আমি সমানে কৰি যাওঁ, তেতিয়াহ'লে নিশ্চয় জুবিন আমাৰ মাজত সদায় থাকিব আৰু আমি সেই শূন্যতাৰ অনুভৱখিনি ক'ৰবাত অলপ হ'লেও কমাব পাৰিম। কায়িক অনুপস্থিতি, সেই অভাৱ, সেইটো সদায় থাকিব, কিন্তু তথাপিতো তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ কৰ্মৰাজি, তেওঁৰ আদৰ্শ যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৱে কঢ়িয়াই লৈ যাব, আমাৰ মাজত সদায় জুবিনৰ উপস্থিতি আমি সদায় অনুভৱ কৰি থাকিব পাৰিম। আৰু সেইখিনি কামনা কৰিছোঁ। এখন মিলা প্ৰীতিৰে গঢ়া এখন একতাৰ অসম, নতুন প্ৰজন্মৰ বাবে সপোন দেখা জুবিনক, মানুহৰ বাবে কাম কৰিব খোজা জুবিনক, প্ৰকৃতিক ভাল পোৱা জুবিনক, চিনেমা, সংগীত, সৃষ্টিক ভাল পোৱা জুবিনক আমি যেতিয়া আমাৰ মাজত কঢ়িয়াই ফুৰিম সকলোৱে, তেতিয়াহ'লে সেই পূৰ্ণতা নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত আমি অলপ হ'লেও পাম। আৰু সেয়াই আশা কৰিছোঁ সমূহ অসমবাসী ৰাইজৰ পৰা, আপোনালোকৰ পৰাও। জুবিনক এনেদৰে কঢ়িয়াই লৈ যাওক আপোনালোকে, আৰু নতুন প্ৰজন্মই, প্ৰতি প্ৰজন্মই চিনাকি হৈ থাকক জুবিনৰ লগত, তেওঁ চিৰকালৰ বাবে বৰ্তমান হৈ থাকক। সেয়াই মোৰ সপোন, সেয়াই মোৰ একমাত্ৰ আশা আৰু প্ৰাৰ্থনা। সেইখিনিয়ে আপোনালোকে উপহাৰ দিয়ক আৰু তেনেদৰে জুবিনক সদায় নিজৰ প্ৰাণত ধাৰণ কৰি ৰাখক। জুবিনক আপোনালোকে বহুত বেলেগ বেলেগ ৰূপত দেখিছে। এজন মানুহে 100জন মানুহৰ কাম কৰিছিল, বহুত বেলেগ দিশত কাম কৰিছিল। কবিতা লিখিছিল তেওঁ, কবিতাবোৰৰ চৰ্চা বহুত কম, তথাপিতো 2খন কিতাপ তেওঁ ইতিমধ্যে প্ৰকাশ হৈছিল, শব্দ অনুভূতি আৰু জুবিনৰ পদ্য। মই তাৰ পৰাই দুটামান কবিতা বাছি লৈছোঁ, আৰু জুবলিয়ে যেতিয়া গীতবোৰ গাই যাব তাৰ মাজে মাজে এই কবিতাৰ কেইটামান শাৰী মই মাত্ৰ পাঠ কৰি যাম। কবি জুবিনকে মই কঢ়িয়াই ফুৰি আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ, অকণমান সাহস বিচাৰি, যাতে আপোনালোকৰ মাজতে মই জুবিনক বিচাৰি পাওঁ সদায়, আৰু সেইখিনিয়ে মোক পূৰ্ণ কৰি ৰাখে সদায়। আশীৰ্বাদ কৰিব। ধন্যবাদ।
প্ৰথম কবিতাটো শব্দ অনুভূতিৰ পৰা পদধ্বনি। এন্ধাৰে যেতিয়া খোজ পেলায় তেতিয়া কোনেও নুশুনে, কাৰণ পোহৰ সকলোৰে প্ৰিয়। ৰাতিটো পাৰ হ'লেই হ'ল, সকলোৱে জানে পোহৰ থাকে ৰৈ চিৰদিন চিৰকাল। পোহৰ থাকে ৰৈ চিৰদিন চিৰকাল। কিন্তু কোনেও নেভাবে এন্ধাৰ আৰু পোহৰৰ মাজত আছে এক নিবিড় ক্ষণ, যেতিয়া এন্ধাৰে সাবতে পোহৰক আৰু পোহৰে সাবটি লয় এন্ধাৰক। এনে এক নিবিড় ক্ষণ, যেতিয়া এন্ধাৰে সাবতে পোহৰক আৰু পোহৰে সাবটি লয় এন্ধাৰক। অন্ধ শাসন ভণ্ড শাসন অৰ্থলোভৰ নগ্ন যুঁজৰ জীৱন মৰণৰ স্বপ্নবাহ মগ্ন বিভোৰ অন্ধ সুখ ক্লান্ত জীৱন আজি ক্লান্ত দি থকা আজি ক্লান্ত জীৱন আজি ক্লান্ত দি থকা আজি দুচকুত ভাহে মাথো শান্তি
কিদৰে সুলভ মৃত্যু এতিয়া ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् এতিয়া আমাক এজুৰি চকুৰ প্ৰয়োজন যি নেদেখে এন্ধাৰ নেদেখে পোহৰ দেখে মাথো সেই ক্ষণ যেতিয়া এন্ধাৰ আৰু পোহৰ দুয়োতে বিলীন হয় সন্মুখত সুসময়ৰ উশাহ অন্তহীন সেই সুসময়ৰ উশাহ অন্তহীন সন্মুখত সুসময়ৰ উশাহ অন্তহীন